সো গাইজ গুড মৰ্ণিং সকলোকে। মোৰ বাইকখন দেখিছে একদম ৰ'দত অৱস্থা বেয়া হৈছে, এতিয়া কেনেকৈ বহিম তাকে ভাবি পোৱা নাই। তো গাইজ আজি একদম গৰমত হাৱা টাইট হৈ গৈছে দেই মোৰ। আজি বহুতেই বেছি দীঘল লাইন, একদম অৱস্থা বেয়া হৈ গৈছে থিয় হৈ হৈ। সো গাইজ গুড মৰ্ণিং সকলোকে। মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি যাম ITI ফৰ্ম ফিল আপৰ কাৰণে। আৰু ITI ফৰ্ম ফিল আপত আজিকালি এনেকুৱা হৈছে কি ITI অনলাইন ফৰ্ম ফিল আপ কৰাৰ পিছত কলেজত ভেৰিফিকেশ্যনৰ কাৰণে দিব লগা হয়। চ' মই এতিয়া টেঙাপুখুৰীত যাওঁ, ফাৰ্ষ্ট ফৰ্ম ফিল আপটো কৰোঁগৈ। বাইকখন দেখিছে একদম ৰ'দত অৱস্থা বেয়া হৈছে, এতিয়া কেনেকৈ বহিম তাকে ভাবি পোৱা নাই। আৰু লগৰ এটা আহিছে, লগৰটো মানে হেৰি কৰিছে, সিও নাজিৰা কলেজত ফৰ্ম ফিল আপ কৰিব আহিছে। চ' ইয়াতে কৰিছোঁ আমি, বৰা কালাৰ লেব জেৰক্স DTP। বৰ্তমান আমি এতিয়া আমাৰ দুটা কাম হৈ গ'ল। ই আহিছিলে মোৰ লগত, এই উৎপল হয়, লগৰ হয়, ঘৰৰ ওচৰৰে। ই নাজিৰা কলেজৰ মানে এনেকৈ কিবা কামত আহিছিলে। মোৰ কামটো আছিলে ITI ফৰ্ম ফিল আপ, আৰু এটা ফৰ্ম ফিল আপ আছিলে, সেইটো কৰিলোঁ। আমাৰ কামটো ইয়াত কৰিলোঁ, এইটো বৰুৱা কালাৰলে। চ' ই এতিয়া ঘৰ যায়, মই এতিয়া শিমলুগুৰি যাব লাগিব, মোৰ তাতো কাম আছে। চ' ইয়াত দেৰি কৰি নাথাকোঁ, অলপ দেৰি হৈ গ'ল এতিয়া, মানে তাত যদি কামটো দেৰি হৈ যায় তেতিয়া প্ৰব্লেম হৈ যাব। চ' গাইজ মই মানে নৰ্মেলি মই BSc কৰি আছোঁ, এইটো গড়গাঁও কলেজতে BSc কৰি আছোঁ। কিন্তু এতিয়া মানে এনেকুৱা হৈছে কি আজিকালি জব কৰিবৰ কাৰণে ITIটো লগা নিচিনা হৈছে, নহ'লেতো BSc কৰি মানে অলপ বেছি পঢ়িব লাগে, MScটো কমপ্লিট কৰিব লাগে, তাৰপিছত আকৌ PhD কৰ, এনেকৈ গেট দে, এনেকুৱা নিচিনা কথা আহি পৰে। ত' ভাবিলোঁ এনেকৈ BSc কৰি আছোঁ, লগতে ITIটো কৰি দিওঁ। মানে ITI কৰাৰ আৰু এটা উদ্দেশ্য হ'ল কি, মানে এনেকৈ টেকনিকেল লাইন বুলিবলৈতো BScটো নহয় ন। চ' মানে আমাৰ গড়গাঁও কলেজৰ ওচৰতে মানে এখন ITI আছে, গড়গাঁও ITI। চ' সেইখন মানে বহুত ভাল ITI হয়, মানে এইটো চেণ্ট্ৰেলৰ হয়। চ' ভাবিলোঁ গড়গাঁৱতে আছোঁ যেতিয়া মানে ITIটো কৰি লওঁ, লগতে আৰু এটা এনেকৈ ডিগ্ৰী এটা থাকিব, তো কিবা এটা এনেই আৰু কামত দিব পাৰে পিছত। চ' সেইটো ভাবি কিনে মই ভাবিলোঁ এইবাৰ BScৰ লগতে ITIটো কৰি থাকোঁ। মানে অলপ টাফ হয়, BSc লগত ITI কৰাৰ অলপ মানে টান হয়, কিন্তু চাওঁ কিমান পাৰোঁ, যিমানখিনি পাৰোঁ ট্ৰাই কৰিম আৰু যাতে চব ঠিকে যায়গৈ আৰু সেইটোৱে আশা কৰিছোঁ। আৰু নাজানো পাৰোঁনে নোৱাৰোঁ কিমান, কিন্তু ট্ৰাই কৰি চাওঁ, কি হয় এইটো পিছত দেখা যাব। আৰু ৰিজাল্টৰ কথা আগতে ভাবিলেতো একো কাম নহ'বই ন। চ' এতিয়া ৰিজাল্টটো পিছত দেখা যাব আৰু কি হয়। এতিয়া বৰ্তমান মই শিমলুগুৰি পাইছোঁহি, এতিয়া অলপ গাড়ী চাড়ী খুলিলে, ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিলে, চ' বাছ চাছো চলা হৈছে আৰু মানুহৰ ভিৰ হৈছে আৰু আগৰ নিচিনা হৈ থকা নাই। আপোনালোকে যদি ITI ফালে যাব বিচাৰে, মানে আপুনি যদি সোণাৰী ছাইডৰ পৰা আহিছে, তো এনেকৈ শিমলুগুৰি ট্ৰেফিক পইণ্টটো দেখিব। শিমলুগুৰি ট্ৰেফিক পইণ্টটোৰ পৰা আপুনি লেফ্ট ছাইডে যাব লাগিব, লেফ্ট ছাইডে সোমাই গৈ চিধা যাব লাগিব। আপোনাৰ খুব বেছি 5-6 কিলোমিটাৰ মানে হ'ব চাগে, মোৰ সেনেকৈ ইমান আইডিয়াটো নাই, কিন্তু 5-6 কিলোমিটাৰ মানে হয় চাগে, বৰ বেছিও নহয়। মই এইফালে আপোনাৰ ৰেল ক্ৰচিংটো, মানে যোনটো শিমলুগুৰি ৰেল জংচন, সেইফালে যাব নালাগে, সেইফালে নগৈ চিধা যাব লাগে। মই এইটো দেখাম বাৰু, ৰ'ব। এয়া দেখিছে, এইফালে লেফ্ট ছাইডে যিটো ৰাস্তা আছে, এইফালেদি শিমলুগুৰি জংচনলৈ যায়, কিন্তু সেইফালে নগৈ আমি চিধা যাব লাগিব। চিধা গৈ থাকিব লাগিব, আৰু যিটো ৰাস্তা হয় সেই চিধা গৈ থাকিলে এনেকৈ পামগৈ সেইখন ITIখন। মানে অলপ আকৌ অকণমানি গলি এটা আছে, এইফালেদি সোমাই গ'লে পোৱা যায় আৰু। চ' সেইটো কথা মই আপোনালোকে আহিলে গম পাব বাৰু। কিন্তু আৰু এটা কথা হ'ল কি, মই এনেকৈ মটো ব্লগিং কৰাৰ কথা ভাবিছোঁ। মানে মটো ব্লগিং কৰিবলৈ এতিয়া হেলমেট এটা লাগে, হেলমেটটোৰ লগতে মাইক এটা, তাৰপিছত এনেকৈ এইবোৰ মাউণ্ট আৰু মোবাইল হোল্ডাৰ এইবোৰ কিনিব লাগে। চ' মানে কিনিম বুলি ভাবিছোঁ, কিন্তু এনেই আৰু কিবা এটা প্ৰব্লেম হৈ থকাৰ কাৰণে কিনিব পৰা নাই। চ' মই এইটো লাহেকৈ কিনিম আৰু। কিন্তু এতিয়া মইতো এইটো নৰ্মেল ব্লগিঙেই কৰি আছোঁ, এনেই ক'ৰবাত গৈছোঁ, এইটো দেখাইছোঁ মেলিছোঁ। চ' সেইটোৱে ট্ৰাই কৰি আছোঁ, কিন্তু আৰু টাইম আহিলে ভাল কণ্টেণ্ট পাই গৈ থাকিম, আৰু নিজৰ ফালৰ পৰাও চেষ্টা কৰিম ভাল কণ্টেণ্ট দিবলৈ কাৰণে, মানে আপোনালোকৰ আগত। চ' মটো ব্লগিঙৰ কথা ভাবি আছোঁ, কিন্তু এই কিছুমান বস্তু কিনিব নোৱাৰাৰ কাৰণে এতিয়া কৰিব পৰা নাই। এনেকৈ এতিয়া মোবাইলটো এনেকৈ হাতে ধৰি যাব লগা হৈছে, কিন্তু লাহে এইবোৰ চব কৰিম আৰু এটা কথা, মানে যদি আপোনালোকে ভাবিছে মই মটো ব্লগ কৰিছোঁ, মই এনেকৈ মটো ব্লগ কৰা নাই, কি মোৰ ওচৰত বস্তুবোৰ নাই। চ' আপোনালোকে সেইটো ক'ব কমেণ্ট ছেকশ্যনটো আছেই। আৰু আপোনালোকে নৰ্মেল ব্লগটোৱে পচন্দ হৈছে নে আপোনালোকৰ কাৰণে মটো ব্লগ কৰিব লাগে? মোৰ মটো ব্লগটো বেয়া নালাগে, মোৰ ভালেই লাগে। চ' মই
ভাবি আছোঁ মটোব্লগো কৰিম, তো সেইটো আপোনালোকেও ক'ব মই কোনটো কৰোঁ, মটোব্লগ কৰোঁ নে এনেকুৱা নৰ্মেল ব্লগ, সেইটোৱে আৰু সেইটো আপোনালোকে কৈ দিব আৰু মোক। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू जरा जिस्म का शौक नहीं, दिल दीवाने तेनू बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब की कोई खोज नहीं, जान मेरी जानी पर जानी मैनू छड़ना नहीं आनी तेरी याद हर दफा, कौन समझ आए जब टूट जाए साए हाय रब जब हो वही। চ' গাইজ ফাইনেলি আমি এতিয়া গড়গাঁও এতিয়া আহি পালোঁহি। ইমান ৰ'দ, ইমান গৰমত বাইক চাইক চলাই আহি মানে ইয়াত পাইছোঁহি আৰু লাহেকৈ। ইয়াতে মই লগৰ দুটাক দেখিছোঁ, চ' সিহঁতৰ ওচৰলৈ যাওঁ মই। কোন হয় মই সিহঁত আপোনালোকক দেখাম বাৰু। এই ইয়াত আহি মিলত আৰু ঋতুৰাজক লগ পালোঁহি। এয়া মিলত বহি আছে, হাই কৈ দিয়া হাই। ঋতুৰাজ আজি বহুতেই বেছি দীঘল লাইন, একদম অৱস্থা বেয়া হৈ গৈছে থিয় হৈ হৈ। ইয়াত বহুত দীঘল লাইন হৈ আছে। এই ঘৰটো দেখিছে চিধা এইটো থকা ঘৰটোত, তাতে এতিয়া বহি কিনে ফৰ্মখিনি ছাবমিট কৰিব লাগে। চ' তাৰলৈকে একদম লাইন আৰু আমিও বহুত টাইমৰ পৰা ৰখি আছোঁ ইয়াত, কিন্তু বহুত ষ্টুডেণ্ট আহিছে আজি। চ' ফাইনেলি গাইজ বহুত টাইম ৰখি মেলি একদম ভৰি হাত বিষাই গ'ল। এইবোৰ ছাবমিট কৰি থৈ আহিলোঁ আৰু এইবোৰ দেখিছে, এইটো প্ৰিন্সিপাল ৰুম হয়, এইটো অধীক্ষকৰ কক্ষ বুলি লিখা আছে। চ' এইটো প্ৰিন্সিপাল ৰুম। এতিয়া কলেজ চলেজ বন্ধ হৈ আছে, তো ইমান নাই এনেকৈ ইও ছাবমিট কৰি থৈ আহিছে এতিয়া মিলৰ। এতিয়া বাহিৰলৈ যাওঁ আৰু ইয়াত নেকি ৰখি থাকিম, কৰি মেলি হৈ গ'ল চব কাম। আৰু কলেজখনো দেখিছেই, কলেজখন দেখালোঁ এইখিনি। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू जरा जिस्म का शौक नहीं, दिल दीवाने तेनू बेवफा का रोग नहीं, कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं, तू ही है रब तुझे रब। মোৰ মানে বাইকত তেলটো অলপ কমিছে, চ' এতিয়া ইয়াতে আছিলোঁ যেতিয়া ভাবিলোঁ বালিঘাটতে তেলটো ভৰাই যাওঁ আৰু। চ' গাইজ এতিয়া মই ঘৰলৈ ঘূৰি আছোঁ। মিলত আছিলে, মিলৰ আৰু ঋতুৰাজৰ লগত মই এইখিনি আহিলোঁ, বালিঘাটলৈকে আহিলোঁ। বালিঘাটত আহি কিনে এনেকৈ আৰু চাহ তাহ একাপ খালোঁ, চাহ এনেকৈ চিঙৰা টিঙৰা কিবা কিবি সৰু সুৰাকৈ খালোঁ আৰু অলপ মানে কথা চথা পাতিলোঁ। মানে গৰমত উঠি আহিবও মন যোৱা নাছিলে, বাইকখন চলাবও মন যোৱা নাছিলে ইমান। চ' তাতে এনেই অলপ ফেনৰ তলত এনেকৈ বহি মেলি কথা পাতিলোঁ আৰু তাৰপিছত সিহঁতকেইটা তাতে আছে। মোৰ মানে ঘৰলৈও অলপ দেৰি হৈছিলে, ঘৰলৈ দেৰি হোৱাৰ কাৰণে মই মানে গুচি আহিলোঁ। সিহঁত অলপ দেৰিকৈ আহিব ঘৰলৈ আৰু সেইকাৰণে সিহঁতক তাতে এৰি দিলোঁ আৰু মানে বালিঘাটতে এৰিলোঁ সিহঁতক। চ' এতিয়া মই ঘৰলৈ ঘূৰি আছোঁ। ঘৰলৈ গৈ কিনে কাম দুটামানো আছে, এইটো মোৰ অৰ্ডাৰ দুটামানো আছিলে, অৰ্ডাৰ দুটামানৰ ডেলিভাৰী মানে সিহঁতে নিব আহিব ঘৰৰ পৰা। চ' সেইটো কাৰণেও মই সোনকালে যাব লগা হৈছে। চ' আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব, যাতে আৰু বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাই যায়। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, জলদি গৈ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক। 1K কৰিব লাগে জলদি, আৰু মানে গ্ৰ' কৰিছে আগতকৈ, কিন্তু 1K লাগে মোক। চ' আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু 1K কৰিব ট্ৰাই কৰক। বাই। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही